নিশ্চয় যাম গৈছো আমি আৰু এটা বাচ্চা এইটো ওয়াও ইমান ধুনীয়া গিৰা কি হয় ৰব দে এ আমি গৈ আছো দীপৰ বিললে আপোনালোক তাত লগ পাম বলক গাইস চলো জয়শ্ৰী তোমাৰ আজি প্ৰথম বাইকত উঠা অভিজ্ঞতা কেনেকুৱা প্ৰথম বাইকত কি কথা কৈছা এই জন্ম পা আগত জিটো হাঁহি মাৰিছা এনেকুৱা লাগিছে যেন ফাৰ্স্ট টাইম উঠি পাইছা ন এই কিবা এটা কমেন্ট কৰি আছিল এখানে হাঁহি আছিল ঐ গৈ থাকো আহা হাই গাইস আমি এতিয়া দীপৰ বিললে গৈ আছো গুটেখিনি আমি তাতে আপোনালোকক লগ পাম এটো হল কাবেৰী প্ৰিয়াংকু অনুব্ৰতা আৰু হেই পিনে দুটা কিউট হাঁহিটো এ আমি গৈ আছো দীপৰ বিললে আপোনালোক তাত লগ পাম বলক গাইস চলো ওকে বা লাগে মানে ঠেলা এখন মানে গুটেগাল যাও বটল কো তুই কো তোমাক লব কোনা না ইয়াত যাব না সবাই একদম খালি কৰি দিছো Thank you. এতিয়া আমি এইটো আমি শর্টকাট লৈছো কিন্তু বাৰমিনিটা ইয়াতে নহলে হে পিন্দি গুছি গলে বহুত লং কাট হৈ যায় সো আমি পিন্দি শর্টকাট লৈছো কি সাইড ইয়াৰ ফলে যাও মই যিকোনো ফালি চলি আহিছিল আমি আহি পালো দীপৰ বিল আহি পালো দীপৰ বিল আৰু ইহতে ফটো উঠাই আছে এয়া হৈছে আমাৰ বুবেলিস মহক ফটো উঠাই আছে আৰু গৰু আছে মোক ওয়াইল্ড লাইফৰ ভাইভাত জিদা মানে ভাইভা দিবলৈ আহিছিল তেতিয়া এটো কোশ্চেন সুধিছিল কি সুধিছিল মহৰ সাইন্টিফিক নেমটো সুধিছিল কি হয় এবাৰ কোৱা বুবুলা সাৰণি নেকি কিন্তু মই তেতিয়া পঢ়া নাছিলো বুবুলা সাৰণি তো ওয়াইল্ড তো কো এই খাছন এৰা মাইনা নেকি আৰু এটো পিছফালে যে হোয়াইট এটো কিং ফিচার উৰি গল অমৃত কি কবা দীপৰ বিলৰ কথা হাই দীপৰ বিলৰ কথা কোৱা দীপৰ বিলৰ কথা The only one Ramsar site in Assam. We have to protect this Ramsar site. It is one of the Ramsar site present in any region. It is about 40 kilometers square, and we have to protect it because it is the only one Ramsar site present in Assam. Although our NER region is a very good biodiversity hotspot, but we have to protect it. Thank you. আৰু নৰ্থ ইষ্ট আছে আমাৰ তিনটা টোটেল এটা হল লোকটেক লেক ৰুদ্ৰসাগৰ লোকটেক লেকটো ক'ত আছে মণিপুৰত আছে আৰু হেটো বহুত ধুনিয়া জায়গা হয় দে যদি ফুৰিব যাব পোৱা হয় না বহুত ভাল লাগিব তাতে গৈ এইখন কপালত যদি লিখা আছে আমাৰ জালে আমি যাব পাম যাম আৰু অতি হুনকালে গৈ আছো যদি কপালত লিখা আছে লকডাউন যদি নহয় নিশ্চয় ন নিশ্চয় যাম গৈছো আমি আৰু এটা বাচ্চা এইটো ওয়াও ইমান ধুনিয়া গিৰা কি হয় ৰব দে এতিয়া মই আপোনালোকক দেখাও আৰু দীপৰ বিলখন আৰু যদি আহিব খুজে আহিব পাৰে বহুত ধুনিয়া জায়গা পৰিবেশটো ধুনিয়াই হয় ধুনিয়া বাৰ্ডছ দেখিব পাব আপোনালোকে যদি মাইগ্ৰেটৰি বাৰ্ড দেখে চাব খুজে তেনহলে আহিব আপোনালোক হেৰিত
অকল বাৰ্ড চাম বুলি আহিব ইয়াতে পিকনিক বা কিবা খাম বুলি কোনো নাহিব দেই এইটো আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট এইটো হৈছে ৰেড ক্ৰেষ্টেড বাৰ্ড এলতে এখন ধৰিছো হাই গাইস বহুত বেছি বতাহ মাৰিছে পবিত্ৰ বতাহটো পুৰা কেনেকুৱা তোমালোকৰ ফিলিং কেনেকুৱা ভালে লাগিছে তোমাৰটো বহুত ভাল তুমি কোৱা ফ'কাছ কৰিব পৰা নাই বে ঐ কিটা যা থেংক ইউ এইটো মোৰ নহয় নহয় মোৰটো ক'ত আছে মোৰটো কোনে আনিছা নো ব্লগিং বনি আছে নি থেংক ইউ অনুব্ৰতা মোৰটো where is my bag মোৰ বেগটো ক'ত মোৰটাকে চাই আছিল জানো নে বাইনকো লৈ দিছে thank you কাবেৰী এয়া আমাৰ নিহাৰিকা ব্ৰহ্ম এয়া তেওঁ গৈ আছে অলপমান ঠাণ্ডা লাগিছে এতিয়া মানে তো মই এইটো পিন্ধি লোৱাটো ভাল হ'ব এইটো তুমি পিন্ধি লোৱাচোন ফৰ বাৰ্ডিং মানে বাৰ্ডিঙত সদায় ডাল কালাৰ পিন্ধিব লাগে এইটো মই একচুৱেলি মই বেলেগত আহিছিলোঁ এইটো মোক এটা শিকাই দিছে থক দিবলৈ এইটো মানে মই কৰিব নোখোজোঁ কাৰণ মই পিয়'ৰ হ'ব খোজোঁ মোৰ অডিয়েঞ্চৰ লগত আৰু আজি বাৰ্ডিঙত আহি কেনেকুৱা লাগিছে আমাৰ লগত ফকটীয়া লাগিছে ধন্যবাদ তোমাৰ অনুভৱটো জানি বৰ ভাল লাগিলে ভৱিষ্যতে আমি আহিলে তোমাক একদম লগ নধৰো দেই বাইকখন দেখছি না বাইক ওলাইছে মই দেখা নাই গাইছ টপত যাব লাগিব গাইছ আমি যে বাচ্চা মান থাকে বাইক চাওঁ দুইটা বিডিএছ ষ্টাৰ্ট যে সেইটো কাৰণে চাই দিওঁ আৰু বগলটো ইমান ডিঙিটো ওখ হেৰি চোৱা সেইটো হেৰি আকৌ তোমাৰ গ্ৰেড আমালৈ বিহু পিঠা দি পঠিয়াবা এড্ৰেছটো হেণ্ডিকে কৈ দিব দেখাই আছো ন তোমাক হেণ্ডিক এড্ৰেছটো দি দিবা দেই আমাৰ পিজি Ramsar site in India. Oh, Assam. Although it is কি কৈ আছে আপোনালোকে এটা ভিতৰৰ পৰা ওলাই ক'ব মই কি কৰি আছোঁ এতিয়া আমি ইয়াতে আছো জানে নাই যাব হোৱাই নাই যাম আৰু অলপ পিছত এতিয়া ভালকে এতিয়া কেইটা বাজিলে এতিয়া বৰ্তমান 4টা বাজিছে আমাৰ ঘৰত গোন্ধাইছে ঐ আমি বেয়া গোন্ধাইছে নাক বন্ধ কৰি পেলাই দৌৰো আৰু আমি এতিয়া হেপিনে কি আছে কোৱা হেপিনে কি চাইছে ইমান কোৱা আজি ফাৰ্ষ্ট টাইম আহিছোঁ আমি ইভিনিং এনে আমি মৰ্ণিং কৰোঁ আৰু বাৰ্ডিংটো 7 দিন কৰিব কৈছিল নহয় আচ্ছা এটা প্ৰমাণ ৰাখিব লাগিব না আছে তোমাৰ প্ৰমাণ এইটো মানে AWC আমি কি কৰিছোঁ কেটেকি ফুলপা আমি কি কৰিছোঁ কোৱাই নাই নহয় মোৰ কেটেকিপা আমি কৰি আছো AWC কৰি আছোঁ গাইছ মোৰ কেটেকিপা AWC ফুল মিনিং কৈ দিয়া Asian Water Bird Count সেন্সাস সৰি কাউন্টটো লিখে হেডনা কাউন্টে লিখিছে কিন্তু সেন্সাস আৰু কাউন্টৰ মাজত ডিফাৰেন্স আছে ইজ এ ডাইনামিক ওয়ার্ড চাই সেন্সাস আৰু কাউন্টৰ মাজত ডিফাৰেন্স আছে নে নাই আছে এতিয়া কোৱা তুমি ডিফাৰেন্সটো কি census means Whole we total count the whole entire all population individual by using of scientific way এনেকে কৈছিল হেনা স্যার কিন্তু বিচাৰ আৰু কাউন্টৰ count is a simple thing এতিয়া গুন্ধাইছে আমি এনেকে দৌৰিম not a scientific word ইয়াত ধুনিয়া দৌৰা আজি বাইনোকুলাৰ চোৱাৰ নতুন শিকিলো আকৌ নিয়ম এইটো দেখাই দিব আমাৰ discovered and invented by অনুব্ৰত sonda অনুব্ৰত হাই
হাই গাইজ আমি এতিয়া দীপৰ বিলৰ পৰা উভতিছো আজি বহুত ভাল লাগিলে লগৰখিনিৰ লগত আহি আৰু এটা কথা যে আজি আমাৰ 3rd চেমৰ লাষ্ট ক্লাছ আছিলে হয় নেকি নহয় নেকি বিহুৰ পিছত আকৌ আহি হ'ব চাগে কোনে ক্লাছ কৰিব আজি আমাৰ ক্লাছ নাছিলে আজি আমি আহিছো এছএন ৱাটাৰবাৰ্ড সেন্সাছৰ কাৰণে আৰু গৈছিল না ক্লাছলৈ গৈছিলা তোমালোকে কিন্তু ক্লাছ নাছিলে ক্লাছটো নাছিলে প্ৰেক্টিকেল দেখালো ছাৰ কি কৰিবলৈ গৈছে কন্টেন্টটো তোমাৰ হাই গাইজ এতিয়া খাবলৈ আহিছো দেই গাইজ কি নাম হয় এইখনৰ মই নামটো নাজানো এইখনৰ নাম খাতি অসমীয়া বুলি লিখা আছে হা আপোনালোকে আহিব দেই আৰু আমি এতিয়া খাম চিকেন ৰ'ল আমি চিকেন ৰ'ল খাম এতিয়া দেই আপোনালোকক দেখাম অ'কে চিজ মস্ত দেখক এইটো ল দাদা আৰু এটা আছিলে মেয়নিজ দিয়ক বাই হেপী বিহু